এতিয়া মই ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰলৈ যাওঁ তিনি নম্বৰ 2 নম্বৰ কোৱেশ্চনটো তোমালোকক কৰিবলৈ দিলো সব মই কৰিলে তোমালোকলৈ একোৱে নাথাকিব গতিকে তোমালোকে কৰিবা আৰু নোৱাৰিলে মোলৈ কমেন্টটো দি দিবা মই কৈ দিম তেতিয়া এটো মই আহিছো ঠিক আছে আমি এতিয়া ৰাসায়নিক সমীকৰণৰ প্ৰকাৰলৈ চাম ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰলৈ চাম টাইপছ অফ কেমিকেল ৰিএকচন কিমাননো টাইপছ আছে আমি এটা এটাকে কৈ থাকিম এতিয়া আমি প্ৰথমতে পাম এটা ৰাসায়নিক বিক্ৰিয়া হেতু হৈছে সংযোজন বিক্ৰিয়া আৰু ইংৰাজীত তাক কোৱা হয় কম্বিনেশন ৰিএকচন তে সিম্পল উদাহৰণটা আমি কিতাপত পাই দিছো পুৰাচুন যোগ ওয়াটাৰ পুৰাচুনৰ লগত পানীৰ ৰাসায়নিক বিক্ৰিয়া হলে কি হয় সো পুৰাচুনক আমি লিখো যে ক্যালসিয়াম অক্সাইড আকব সমান হ'ব লাগে কদি ক্যালসিয়াম অক্সাইড এটো ক্যালসিয়ামতে বেলেগ পদাৰ্থ অক্সিজেনটো বেলেগ পদাৰ্থ এই দুইটা সমান ডাঙৰ হ'ব লাগে যে ক্যালসিয়াম অক্সাইড অক্সিজেনটো এটা বেলেগ পদাৰ্থ ক্যালসিয়ামটো এটা বেলেগ পদাৰ্থ গতিকে দুইটা সমান ডাঙৰ হোৱাটো ভাল শুদ্ধ হয় ক্যালসিয়াম অক্সাইডটো আমি এটো গোটা পদাৰ্থ পৰাচুন ক্যালসিয়াম কাৰ্বনেট পুৰিলে এটো ক্যালসিয়াম অক্সাইড উৎপন্ন হয় এটো সলিড হ'ব ইয়াৰ ষ্টেটটো অৱস্থাটো সলিড আৰু ওয়াটাৰ প্লাস ওয়াটাৰ এটো দেখকে লিকুইড এটো লিকুইড অৰ্থাৎ চোৱা আমি বজাৰৰ পৰা চূণ আনিছো গোটা চূণ পেকেট কৰি দিছে বাতৰি কাগজত ভৰাই দিছে ঘৰত আমি ঘৰত এটা মাটিৰ টেকেলি এটা আমি পানী ঢালি দিছো জখত ঢালিম আৰু পানী ঢালি দিছো দেখিম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিল গৰম হৈ গল পানীখিনি উতলিবলৈ ধৰিলে আৰু এই গোটা চূণখিনি লেপথেপিয়া এটা পদাৰ্থলৈ ৰূপান্তৰিত হ'ল আমি যেটো উৎপন্ন হোৱা পদাৰ্থ পালো হেতু ইংৰাজীত কোৱা হয় স্লেকেট লাইম শিথিলিত চূণ অসমীয়াত কোৱা হয় শিথিলিত চূণ এটো হ'ব Ca ক্যালসিয়াম হাইড্ৰক্সাইড OH ক্যালসিয়ামৰ যেটা 2 আৰু OH গ্ৰুপটোৰ ক্যালসিয়ামৰ ভ্যালেন্সি 2 আৰু OH গ্ৰুপটোৰ গোটেইটোৰে OH গ্ৰুপটোৰ ভ্যালেন্সি হ'ব 1 যেটা হ'ব 1 গতিকে এটো ইয়ালে আহিব 1 টো নেলেখো ক্যালসিয়ামৰ যেটা আমি এটো লিখিলো আৰু এটো পানীত আছে পানীত লেপথেপিয়া হৈ থাকিব সেইকাৰণে এটো হ'ব একুৱাছ ক্যালসিয়াম অক্সাইড সলিড আৰু হাইড্ৰোজেন কে ওয়াটাৰ এটো লিকুইড এই লগাই দিলে ৰাসায়নিক বিক্ৰিয়া হ'ব দিলে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ল এটো কোৱা হয় শিথিলিত চূণ আৰু ইংৰাজীত কোৱা হয় স্লেকেট লাইম কোৱা হয় শিথিলিত চূণটো এতিয়া এটা আমি মন কৰো এই ৰাসায়নিক বিক্ৰিয়াটো মন কৰো এটো ৰিএক্টেন্ট সাইডটো মানে বিক্ৰিয়ক সাইডটো দুটা পদাৰ্থ আছে দুটা পদাৰ্থৰ পৰা এটা পদাৰ্থহে উৎপন্ন হ'ল ক্যালসিয়াম হাইড্ৰক্সাইড যদি দুটা বা অধিক পদাৰ্থৰ পৰা মাত্ৰ এটাহে পদাৰ্থ উৎপন্ন হয় তেতিয়া হলে এটো কোৱা হৈছে সংযোজন বিক্ৰিয়া বা কম্বিনেশন ৰিএকচন if two or more meter react with each other and produce only one meter then that is called combination reaction আকৌ কৈছো if two or more reactant react with each other and produce only one product then this type of reaction is called combination reaction এই দুটা বা অধিক পদাৰ্থই যদি ৰাসায়নিক বিক্ৰিয়াত ভাগ লৈ কেৱল মাত্ৰ এটা পদাৰ্থ উৎপন্ন কৰে তেনে ধৰণৰ টাইপৰ ৰিএকচন বিলাকক তেনে প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া বিলাকক কোৱা হয় সংযোজন বিক্ৰিয়া or combination reaction
So it is a very simple example আৰু এই এক্সাম্পলটো দিলে আমাৰ এক্সাম্পলটো সম্পূৰ্ণ হৈ যায় আৰু এটা আমি ক'ব পাৰো যে আমি আগৰ পৰা পাই আছো মেগনেছিয়াম আৰু অক্সিজেন দুইটাই ৰাসায়নিক বিক্ৰিয়া কৰিলে এটাই পদাৰ্থ উৎপন্ন হয় তেনে আকৌ মই লিখিছো মেগনেছিয়াম solid or oxygen gas these two react with each other and produce simply one product that is magnesium oxide balance so this is a type of combination reaction. This is also a combination reaction. এতিয়া আমাৰ এটা প্ৰশ্ন আছে যে মানুহে ঘৰৰ বেৰ ৰং কৰিবৰ কাৰণে চূণ ব্যৱহাৰ কৰে অৰ্থাৎ তেওঁলোকে চূণত পানী ঢালি স্লেকেট লাইমটো এইটো লাইমটো সৃষ্টি কৰে বনায় এইটো স্লেকেট লাইমটো বনায় আৰু এই স্লেকেট লাইমটো বেৰত সানি দিয়ে এনেকৈ কিন্তু দেখা যায় যে বেৰত সনাৰ লগে লগে বেৰখন কিন্তু বগা হৈ নাযায় এদিন বা দুদিনৰ পিছতে বেৰখন আমি বগা হোৱা লক্ষ্য কৰিছো ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে যে এই স্লেকেট লাইমৰ লগত সনাৰ পিছত স্লেকেট লাইমটো সনাৰ পিছতে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডে ৰাসায়নিক বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰিব আৰু water উৎপন্ন কৰিব water evaporate হৈ যাব পানী বাষ্প হৈ উৰি গুচি যাব ক্যালসিয়াম কাৰ্বনেটটো সকমাটি নিচিনা বগা সকমাটি আৰু বগা গতিকে বেখন বগা হৈ পৰে মই কেমিক্যাল ৰিঅ্যাকশনটো লিখি দিছো চাবা আমি বেৰত খানো ক্যালসিয়াম হাইড্ৰক্সাইড কোৱাস আচ্ছা এইটোৱে আমি খানো এইটো পানীত আছে আমি এইটো খানো হানি খনাৰ পিছত লগে লগে বেখন বগা হৈ নাযায় কিছু সময়ৰ পিছৰ পৰা এটা বগা খানাৰ পিছৰ পৰা বায়ুত থকা কাৰ্বন ডাই অক্সাইডে ইয়ালৈকে ৰাসায়নিক বিক্ৰিয়া কৰিব CO2 এইটো গেছ ৰাসায়নিক বিক্ৰিয়া কৰিব আৰু বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট CaCO3 ক্যালসিয়ামৰ যিটো কাৰ্বনেটৰ যিটো এটো উৎপন্ন কৰিব ডেফিনেটলি এটো সলিড আৰু ওয়াটাৰ উৎপন্ন কৰিব এটো ইভাপোৰেট হৈ যাব ওয়াটাৰ উইল ইভাপোৰেট এটো ডেফিনেটলি লিকুইড দিস আৰ কেমিক্যাল ৰিঅ্যাকশন যিটো আমাৰ বেৰত ঘটে দিস কেমিক্যাল ৰিঅ্যাকশন বেৰত আমি দেখিবলৈ পাওঁ যে এটো ক্যালসিয়াম হাইড্ৰক্সাইডে যেটো আমি স্লেকেট লাইম কওঁ সেই লাইমটো সানি দিয়াৰ পিছত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডে ইয়ালৈকে ৰাসায়নিক বিক্ৰিয়া কৰিব কৰিলে ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰিব সো ক্যালসিয়াম কাৰ্বনেট সলিড আৰু ওয়াটাৰ উৎপন্ন কৰিব ওয়াটাৰ বায়ু হেৰি পৰা বেখনৰ পৰা বাষ্পীয় হৈ ওপৰলৈ বায়ুমণ্ডলত মিলি গুচি যাব so this is the cause of whiteness of the wall this is the reaction this is a chemical reaction যে তোমালোকে বোৰ্ডত দেখিছাই যে কেমিক্যাল ৰিঅ্যাকশনটো হওঁতে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড বেখনলৈ আহিব লাগিব আহিলেহে এই ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হ'ব যে ক্যালসিয়াম কাৰ্বনেট সকমাটি ৰং বগা গতিকে বেখনৰ ৰংটো বগা হৈ যায় ঠিক আছে আমি কিছুমান সংযোজন বিক্ৰিয়াত বা কিছুমান আকৌ সংযোজন বিক্ৰিয়া বুলিলে নহয় কিছুমান বিক্ৰিয়াত আমি তাপ উৎপন্ন হোৱা পাওঁ যেনে আমি এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়া লওঁ যে কাৰ্বন যে সলিড কাৰ্বনৰ লগত অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়া হৈছে the gas definitely তেতিয়াহলে কাৰ্বন অক্সিজেনৰ লগত পুৰিলে আমি কি পাওঁ যে তাপ উৎপন্ন হ'ব যে খৰিত আছে কাৰ্বন গেছত আছে কাৰ্বন এনে বায়ুৰ অক্সিজেনৰ লগত পৰে পুৰিলে আমি তাপ উৎপন্ন হ'ব
হ্যাঁ লগতে এটা প্ৰডাক্ট পাওঁ কাৰ্বন ডাই অক্সাইড গেছ ইটস এ গেছ হ্যাঁ আৰু লগতে আমি কি পাওঁ হিট পাওঁ তাপ পাওঁ হ্যাঁ এই হিট পাওঁ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত সংঘটিত হওঁতে তাপৰ উৎপত্তি হয় সেইবিলাকক কোৱা হয় exothermic chemical reaction বা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া the chemical reactions which produce product and heat which produce their products and heat this type of chemical reactions are called exothermic chemical reaction here carbon burn with oxygen and produce carbon dioxide gas and produce also heat so this reaction is an exothermic reaction প্ৰাকৃতিক গেছৰ দহন যেনে প্ৰাকৃতিক গেছ এটা আমি লওঁ মিথেন ইথেন প্ৰপেন এনেকুৱাবিলাক প্ৰাকৃতিক গেছ ইথিন ইথাইন এনেকুৱা গেছবিলাক আমি তাৰ ভিতৰত লওঁ প্ৰাকৃতিক গেছ সচৰাচৰ আমি জনা প্ৰাকৃতিক গেছ এটা যে মিথেন CH4 মিথেনটো আমি ল'লোঁ CH4 it is definitely gas methane burn with oxygen oxygen is a gas and produce carbon dioxide gas and water CO2 is a gas and water it is a natural gas this natural gas is called methane this natural gas methane burn with oxygen and produce carbon dioxide water and water is also gas and heat so this is an exothermic chemical reaction because it produces heat therefore it is called exothermic chemical reaction the methane প্ৰাকৃতিক গেছে অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী উৎপন্ন কৰিলে আৰু হিট উৎপন্ন হৈ হিটটো আমি বাহিৰৰ পৰা পালোই গতিকে এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া এতিয়া আমি এটা কোৱেশ্চন চাওঁ এটা প্ৰশ্ন চাওঁ যে ইয়াত ৱাটাৰটো আমি গেছ বুলি লিখিলোঁ কেলৈ লিখিলোঁ যে ৱাটাৰটো লিকুইডহে হয় কিন্তু যেতিয়া হিট উৎপন্ন হয় ইটো লিকুইড হৈ নাথাকে ই বাষ্প হৈ ওপৰলৈ উৰি গুচি যাব গতিকে বাষ্পীয় অৱস্থাত আমি এইটো ৱাটাৰটো আমি এল বুলি লিখিব নোৱাৰোঁ লিকুইড বুলি লিখিব নোৱাৰোঁ গেছ বুলি লিখিব লাগিব কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ লগে লগে হিট উৎপন্ন হ'ল হিটে এইটো ৱাটাৰটো লিকুইড অৱস্থাত নাৰাখে ই গেছিয়াছ অৱস্থালৈ ৰাখিব গতিকে সেইকাৰণে আমি গেছ বুলি ক'লোঁ যে দিছ ইজ এ টাইপ অফ এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যন এইটো নেচাৰেল গেছ এইটো মিথেন গেছ গতিকে এইটো অক্সিজেনৰ লগত বাৰ্ণ হৈছে জ্বলি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আৰু ৱাটাৰ উৎপন্ন হৈছে হিট উৎপন্ন হৈছে গতিকে এইটো এক্সোথাৰ্মিক ৰিয়েকশ্যন গতিকে মই আজিলৈ ইমানতে ৰাখিলোঁ ইয়াৰ পিছত বাকী অংশটো নেক্সট ডে আলোচনা কৰিম থেংক ইউ